এইয়া মধুৰি একদম পাই লগালগ সকলোলৈকে মন্দিতা স্লাইভৰ পৰা স্বাগতম জনাইছোঁ। ঘৰলৈ আহিছিলোঁ, আজি এতিয়া গাঁও ঘৰলৈ যাবলৈ লৈছোঁ। বাহঁতো যাব, ভাইটি বোৱাৰী চব যাব, আমি গোটেইখিনিয়ে গৈ আহিমগৈ। আপোনালোকক অকণমান মই গাঁৱৰ ঘৰখন দেখুৱাম। এনেকৈ সজাই থৈছে ফটোৱে। আৰু আকৌ আহিব মন গৈছেনে? হে ৰৈ থকা তুমি ক'ত ঘূৰি ফুৰিছা? এয়া বা আৰু মই মা আমি গাঁও ঘৰলৈ গৈ আছোঁ। ইখন গাড়ীত ভাইটি আৰু বেটাহঁত আহিছে। কি কৰোঁগৈ আৰু এতিয়া বহুত দিনৰ আহিছোঁ আৰু কি কৰি থৈছে আৰু পূজা বুলি। আমি লাষ্ট বিহুতে আহিছিলোঁ হয়নে? বহাগ বিহুত। এতিয়া আকৌ পূজাত আহিছোঁ, চব একেলগে পাম যেতিয়া। এওঁ খালি অহা নাই। এখন গাড়ীত কোন কোন আহিছোঁ কৈ দিয়া? মামী আহিছে, মিঠু আহিছে, মই আহিছোঁ, জন্ম আহিছে, দাদা আহিছে। আৰু ইখন গাড়ীত? ইখন গাড়ীত মাহী, মহা, আইতা, উঠা। কোনখন গাড়ীত বেছি মস্তি হৈছে? এইখন। তোমাক কোনখন ভাল লাগিছে কৈ দিয়া আকৌ? মই এইখনে। মোৰ ৰঙা কালাৰ ইমান ফেভৰেট। হয় নেকি? মোৰ ৰেড কালাৰ হে। খালা খালি তুমি? খালো এপি এটা মই আকৌ কৰিব নাজানো, ৰৈ থাকিছে মোক ফটো এনেকৈ কৰি ধৰি দিবি আকৌ মাজতে। তই তেনেকৈ ধৰি নহ'ব, এনেকৈ ধৰিলে অঁ এনেকৈ কপি যায় এতিয়া নকপে আকৌ খাইছে। আমাৰ গাঁও ঘৰ পাই গৈছোঁহি। ইয়াত দাদা বৌহঁত থাকে আৰু মা দেউতাহঁত শিৱসাগৰত থাকে। মা দেউতা আমি একেলগে আহিছোঁ গোটেইখিনি। এইখন হৈছে ধাননি পথাৰ, এইটো হৈছে আমাৰ গাঁৱৰ নামঘৰ। ধান ওলাইছে। এই ঘৰ পাই গৈছোঁহি। আমাৰ গাঁও ঘৰ আহি পাই গ'লোহি। এইটো আছে। এয়া এজনী ঘৰলৈ আহি মধুৰি পাৰিবলৈ লাগিলে আৰু ইমান ধুনীয়াকৈ মধুৰি লাগি আছে। খোৱা মানে কিহে খাইছে? বাদুলি নে কি? ইমান মধুৰিৰ লগত নপৰিবি দেই। ঘৰ আহি পালোহি আৰু এইজনী অপাৰেশ্যন চলাই দিছে মধুৰি। মোক দিবি দেই, এটা মোক দে। সেইকেইটা মস্ত আছে। কেনেকুৱা ডাঙৰ এইকেইটা? এইটো চাৰিটা এইয়া মধুৰি একদম পাই লগালগ। এই দুৱাৰ মুখতে ইমান ধুনীয়া মধুৰি গছজোপা আছে, ঢেৰ লাগি আছে। অঁ ভাতৰে খাইহি ন? ঘৰ আহি পালোহি আৰু এইজনী অপাৰেশ্যন চলাই দিছে মধুৰি। মোক দিবি দেই, এটা মোক দে। সেইকেইটা মস্ত আছে। কেনেকুৱা ডাঙৰ এইকেইটা? এইটো চাৰিটা এইখন বা গাড়ীত ইহঁতি গোটেই পল্টন আহিলে। ইয়াত ফুল আছে, মই দেখাই নাই। অঁ ধুনীয়াকৈ কৰিছে আকৌ। এয়া হৈছে নমনৰ আৰ্ট। এয়া দেউতাই টেঙা গুচাই আছে। এইফালে শাহুৱেক আৰু সৰু বোৱাৰীয়েকে ৰবাব টেঙা কাটি আছে, এৰুৱাই আছে।
ঘৰৰ কাষতে এখন চাহপাত বাগানো খুলিছে এয়া ধুনীয়াকৈ জবা ফুল ফুলি আছে আৰু বাগান বনাই আছে কি কৰি আছা তোমালোকে কি কৰি আছা তুমি অঁ সেইটো মানে ইংলিছ ফিল্মৰ এক্সপ্লেনেশ্যন পাটনা নাছিলে অকল মনন বোলা বস্তুৱে আছিলে কি কয় ৰাতি সময়ত যেতিয়া ৰবাৰ্টে ঘৰত মানে শুই থাকে নে তেতিয়া কি কয় মনন বোলাতে ফ্ৰিজৰ পৰা বস্তু উলিয়াইলে দলিয়াই খোৱা বস্তু উলিয়াইলে দলিয়াই তাৰপিছত কি কয় ৰবাৰ্টে যেতিয়া তালৈ গৈ পেলাই চাইগে একো বস্তু নাপায়হি খানাখিনি আগতে মনন বোলা ভূতে খাই পেলাই ডাঙৰ বাংলো খানা বনাই আছে এয়া আমাৰ ভিডিঅ' বনাম দেই কি বনাইছা লোকেল মুৰ্গী আমাৰ এই নমিতাছ ব্লগছ দেই এইফালে কাঁহী বাতি ধুইছে আমাৰ সৰু বোৱাৰীয়েকে ঘৰখনৰ এয়া হৈছে চেয়া দিয়া ভাত বৌয়ে বনাইছে কি দি বনাইছে মাংসটো এয়া বেটাহঁতে খেলি আছে এইখন হৈছে আমাৰ বাগান চাহ বাগান এয়া বাচ্চা পাৰ্টিয়ে ভাত খাই আছে এতিয়া মেৰিগলে খাই বোলে আমাৰ মননে এইফালে চাওক এয়া চাওক কি কৰি আছে এনেহে কৈছিলো মই হৈছে বা ল'ৰা এটা হৈছে দাদা ল'ৰা দুইটাই বহি বাইকত উঠি বাইক আকৌ দাঁড়াই এনেকৈ বহি আছিলে না গৰম আছে কি কৰিছে তহঁতি এইখনতে বনাই ভাল হ'ব মিটিও বিশ্বাস কৰা